জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কোনে বায়েকক হোমৰ জুইত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতি মই কেতিয়াও নাভাঙো এইবুলি বায়েকক ক'ব। আৰু তেতিয়া বায়েকে শুনক, হোমৰ জুইত বুলি কথা নহয়, মানসিকভাৱেও যে একেলগেই থাকিব লাগিব এইবুলি শুনক বুজাব। এতিয়া বাৰু সোণে শেৱালিক আনিবলৈ যাব নেকি বাৰু আজিৰ খণ্ডটিত জানিবলৈ পাব আপোনালোকে সম্পূৰ্ণ খণ্ডটিত। ইফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব পুৱতিয়ে ভায়েকক তোৰ পাপৰ কাৰণে যে গোটেই ঘৰখনে পস্তাই আছে, এতিয়া তোৰে ডাঙৰ ডাঙৰ লেকচাৰ এইবোৰে ভায়েকক বুজায়। লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব শেৱালিৰ মহাকে মাহীয়েকক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিব আৰু এই সকলোবোৰ শেৱালিয়ে দেখি বহুত বেছি খং কৰিব আৰু মহাকক বহুত বেয়াকৈ ক'ব। এতিয়া বাৰু মহাকে মাহীয়েকক মাৰিব নেকি বাৰু? গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগতে আপোনালোকে আগতীয়াকৈ চাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।